Hi guys, welcome back to my YouTube channel. কি খবৰ সকলোৰে ভাল মোৰো ভাল আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আজি ভাবিলোঁ আপোনালোকলৈ এটা ব্লগে লওঁ যেহেতু বহুত দিনেই হ'ল ব্লগ দিয়া হোৱা নাই আজি ভাবিলোঁ মেলাকে চাওঁগে আপোনালোককো দেখুৱাওঁ মেলাত কি কিনো কৰিলোঁ কি কিনো ল'লোঁ মাত মই নলওঁ চোৱাটোহে বেছি মোৰ চখ হয় আৰু আপোনালোকে একেলগে ভিডিঅ'টো চাব আৰু মোক আঁকোৱালি ল'বলৈ আশা থাকিল আৰু মৰম দিব বুলি আশা থাকিল এতিয়া মোৰ লগত কোন কোন যাব সেইটোকে চাব আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাব তেতিয়াহে গম পাব আৰু ক'ত চালোগে সেইটো গম পাব এতিয়া নকওঁ বাট স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক তাৰ পৰা গম পাই যাব ব'লক এতিয়া মই ওলাই লওঁগৈ দেই আৰু মই কাপোৰ চইচ কৰিলোঁ এইযোৰ পেণ্টৰ এইটো আৰু এতিয়া মই ওলাই লওঁ দেই আই এম গেট ৰেডি ফৰ মেলা সো গাইস আমি এইফালে পাই গ'লোহি টেম্পোত উঠি ল'লোঁ ধুনীয়াকৈ তিনিজনী জমনি কথা আছিলে কাৰণে হাঁহি আহিছিলোঁ আহি থাকোঁতে গাইছ ফচিলোঁ আমি ট্ৰেফিক জামত তেনে ফচি মেলি ওলাই মেলি আমি পালোহি টাউন আৰু টাউনৰ মাজে আমি খোজকাঢ়ি আহি পাই গ'লোহি মেলা তাৰ আগতে আপোনালোকক দেখুৱাম এইটো বস্তু কি হয় কমেণ্ট কৰি জনাওকচোন আমি মানে এইটো খেলি চালোঁ আৰু সৰু কালিলৈ মনত পৰি গ'ল কেমেৰামেন আমাৰ লগৰজনে ধৰিছে সেইবোৰ খেলি থাকোঁতে আমাৰ ভোক লাগি গ'লগৈ তাৰ আমি গ'লোঁ যে এইফালে আমি তিনিজনীয়ে আইচক্ৰীম খালোঁ দেই গাইছ আৰু এইফালে আমাৰ মেলা মেলালৈ গ'লোঁ আমাক নমস্কাৰ দিয়া আদৰণি জনালে টিকেট কাটি আমি সোমাই গ'লোঁ আৰু ছাইডত মানে ইমান মানুহ বেকগ্ৰাউণ্ড লগাই দিছোঁ ইমান ধুনীয়াকৈ খেলিছে কিনিছে মানে চাইছে আৰু এই চকৰিটোত উঠিবলৈ ইমান মন গৈছে কিন্তু ভয়ো লাগে বহুতে চিঞৰিছে ভয়তে বোলো নুঠো পিছত গৈ নাই উঠিবি মানে উঠিলোঁ আৰু এইফালে চাওকচোন আমি উঠি আৰু এইফালে মোৰ উঠাৰ সময়ত ভয়টো চাবচোন কেনেকুৱা হ'ল বাৰু কি ক'লোঁ স্কিন নোকোৱাকৈ চাই থাকোঁ তেতিয়াহে গম পাব এয়া ওপৰৰ পৰা ভিডিঅ' কৰা হৈছে এয়া চলোৱা গাইজ ভয়তে কি ক'ম আৰু মই একদম মানে মৰিমি যেন লাগি গৈছিলে উপায় নাই আৰু উঠিব লাগিব আৰু এইফালে চাওকচোন মই কি যে চিঞৰিছোঁ আপোনালোকে লাষ্ট টাইম প্ৰভু মই অলপো নিজকে যাওঁ প্ৰমিছ কৰিছোঁ মই ঘৰলৈ চামগৈ আজিয়ে চামগৈ কৃষ্ণ ভগৱান কৃষ্ণ মই নুঠোঁ ইয়াৰ লাষ্ট টাইম ভগৱান মই নুঠোঁ মই ঘৰলৈ চামগৈ এতিয়াই চামগৈ বিয়া হয় সাগৰি মা ৰাধা ৰাধে থাকিলে লৈ নাহিলোঁ কেলে মই চাওঁৱে নাহিলোঁ ৰাধে ৰাধে ভগৱান মহাদেৱ ৰখাই দিয়া তুমি মই মন্দিৰলৈ যাম বুলি সেইকাৰণে কৈছিলোঁ মই চ' গাইছ এতিয়া মেলাৰ পৰা এইবোৰ চাব পৰাই ওলাইছোঁ আমি তিনিজনী গাইছ ঘৰলৈ এতিয়া নামিলোঁ আমি তিনিজনী চেণ্ডেল হাতত ভৰি বিষাই গৈছেগৈ গোটেই ৰাস্তাটো মানে হেৰি এনেকৈ মেলাত ঘূৰিছোঁ নাই আৰু চাইছোঁ আৰু লোকে উঠাব চাইছোঁ আমিতো নিজে লগ উঠিবলৈ পাইছোঁ আৰু নাপাইছোঁ তেনেকুৱা মাজতে আমি চেণ্ডেল হাতত লৈ লৈছোঁ এতিয়া নাই লৈ দেই মই হ'লে তিনিশ টকাত আমি গোটেই ৰাজ্য ফুৰি আহিছোঁ ভাবকচোন চকৰিত উঠিবলৈ আমি নুঠিলোঁ আমি চালোঁ মানে এইবিলাক চকৰিত হেৰি নাই আমাৰ চখ নাই আমি অকল 10 টকা ফুচকা খাইছোঁ কেপেনা কিনিছোঁ সেয়াই কেপেনা চাওঁ দেখালে এইডাল আৰু বেটলেছডাল দেখালে আকৌ বেটলেছ 30 টকা লৈছে 300 টকাত আমি ঢেৰ পুহিছোঁ কিমান আপোনালোকে ফুৰিব পাৰিব আপোনালোকে ডমিনেশ্যন 30 টকা আমাৰ লগত চেলেঞ্জ 300 টকা যদি আপুনি পাৰে যদি মই কৈছোঁ আপোনাক 1 লাখ টকা দিম 1 লাখ তোকে 2 লাখ দিম মোক ভাগৰ কেপেনাডাল ল'ম বুলি ভাবিছিলোঁ মানে লুগম বা কৈছে নাই আমি মানে 300 টকা নিজে ঘূৰি আহোঁ ৰাজ্য আৰু আজিলৈ ভিডিঅ'টো সামৰিলোঁ আৰু ঘৰতো পালোহি ফেচেছ কৰি লওঁ পৰিলোঁ আজিলৈ আহিছোঁ বাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বাই চেনেলটোৱে বাঢ়ি দিছোঁ দেই